ছাত্ৰ-ছাত্ৰীসকল আজি এক্সাৰসাইজ 9.1 ৰ মই 2 নম্বৰ প্ৰশ্নৰ পূৰণফল উলিওৱা যি দিয়া আছিল সেইখিনি আজি সমাধান কৰি তোমালোকক বুজাই দিম। তোমালোকে ভিডিঅটো মনোযোগে চোৱা। বলা আৰম্ভ কৰিছো। 1 নম্বৰ প্ৰশ্নটো আমাক দিয়া আছে x² + y হোল ইনটু x² 3x² y - y²। গতিকে প্ৰথম ৰাশিটোৱে দ্বিতীয় ৰাশিটোক পূৰণ কৰিব লাগে। গতিকে পূৰণ কৰোঁতে আমি কেনে ধৰণে পূৰণ কৰিম সেইটো চোৱা। আমি প্ৰথম ৰাশিটো প্ৰথম পদটো প্ৰথমে ললো x² হোল ইনটু দ্বিতীয় ৰাশিটোক পূৰণ কৰি দিলো 3x² y - y² হ'ল। আকৌ দ্বিতীয় পদটো আমাৰ কি আছিলে +y আছিলে। গতিকে +y ৰে দ্বিতীয় ৰাশিটোক আকৌ পূৰণ কৰিব লাগিব 3x² y - y² হ'ল। গতিকে এতিয়া আমি কি কৰিম এইটোৱে পূৰণ কৰিব লাগিব। গতিকে ইয়াৰ সহগ 3 আছে, ইয়াৰ 1 আছে। গতিকে 3 × 3 হ'ল। এইটো x² আছে, এইটো x² আছে। গতিকে x টু দি পাৱাৰ 2 × 2 = 4 হ'ল। তাৰপিছত এইটো y আছিলে y হ'ল। যোগে বিয়োগে বিয়োগ হ'ল। এইটো x² y² পূৰণফল x² y² হ'ল। প্লাস 3 × 3 হ'ল ইয়াত। এইটো y আছে, এইটো y আছে। গতিকে এইটো x² টো আমি আগে লিখি লওঁ। ইয়াত x নাই, গতিকে x² হ'ল y y² হ'ল। প্লাসে মাইনাসে মাইনাস হ'ল y² y³ হ'ল। গতিকে ইয়াত x² y² আৰু এইটো x² y² দুইটা সদৃশ পদ। গতিকে এইটো আগত যোগ, এইটো আগত বিয়োগ। গতিকে বিয়োগ কৰিব লাগিব। গতিকে বিয়োগ কৰি দিলে আমাৰ কি হ'ব x টু দি পাৱাৰ 4 y তো ডাঙৰটো আগত প্লাস আছে, প্লাস বহিলে 3 ৰে গলে 2 হ'ল 2x² y² মাইনাস y³ হ'ল। আমাৰ প্ৰথম ৰাশি দুটাৰ পূৰণফল আমি এইটো হয়। 2 নম্বৰ প্ৰশ্নটোত আমাক দিয়া আছে 7x - 2y হোল ইনটু 2x + 7y। এতিয়া আমি এইটো একে ধৰণে পূৰণ কৰিব লাগে। 7x লিখি ললো প্ৰথম পদটো, দ্বিতীয় ৰাশিটোক পূৰণ কৰো 2x + 7y হোল ইনটু -2y এইটো হোল ইনটু 2x + 7y। গতিকে এতিয়া আমি পূৰণ কৰিলে কি পাম 7 আৰু 2 পূৰণ কৰিলে 14x x² হ'ল প্লাসে প্লাসে প্লাস 7 7 × 9 = 50 49 আৰু x এইটো y দুইটা পূৰণ কৰিলে xy হ'ল। এইটো মাইনাস এইটো প্লাস, গতিকে মাইনাস হ'ল 2 × 2 = 4 হ'ল। এইটো x এইটো y, গতিকে পূৰণ কৰিলে xy হ'ল। মাইনাসে প্লাসে মাইনাস 2 7 × 14 y পূৰণ কৰিলে y² হ'ল। গতিকে এইটো এই পদ দুটা সদৃশ পদ। গতিকে ইহঁতৰ আগত এটা যোগ এটা বিয়োগ। গতিকে আমি বিয়োগ কৰি দিম 14x² প্লাস ডাঙৰটো আগত প্লাস আছে কাৰণে প্লাস দিলো 49 ৰ পৰা 4 মাইনাস কৰিলে 45xy এইটো মাইনাস 14y²। আনসাৰটো হ'ল এইটো। 3 নম্বৰটো আমাক দিয়া আছে 1/4a² + 3b হোল ইনটু a³ + 2/3b²। গতিকে এইটো পূৰণ কৰিম কেনেকে। প্ৰথম পদটো আমি ললো 1/4a² হোল ইনটু দ্বিতীয় ৰাশিটো a³ + 2/3b² তাৰপিছত প্লাস 3b হোল ইনটু a³ + 2/3b²। গতিকে এতিয়া আমি প্ৰথমতে পূৰণ কৰিব লাগে। এতিয়া এইটো 1/4 এইটো 1 আছে, গতিকে দুইটা পূৰণ কৰিলে 1/4 হ'ল। a² আছে, a³ আছে, গতিকে a টু দি পাৱাৰ 2 3 5 প্লাস এইটো 1/4 হ'ল। পিছৰ দুটা পূৰণ কৰিলে পূৰণ এইটো 2/3 হ'ল। এইটো a² আছে, এইটো b² আছে, দুইটা পূৰণফল প্লাস এই দুটা পূৰণ কৰিলে 3a³ b হ'ল প্লাসে প্লাসে প্লাস 3 পূৰণ সহগিতা পূৰণ কৰিছো 2/3b³ হ'ব। ইয়াত b1 আছে, এইটো 2 আছে, গতিকে কিউ হ'ল। গতিকে এতিয়া কি হ'ল 1/4 a টু দি পাৱাৰ 5 এই 2 টোৱে 4 টোক ডিভাইড কৰিব পাৰি 2 2 = 4, গতিকে প্লাস
2 3 গুণ 6 হ'ল, তলত 6, ওপৰত 1 হ'ল, এইটো a স্কোৱাৰ b স্কোৱাৰ হ'ল প্লাছ 3a কিউব b প্লাছ ইয়াত 3 কটাকটি যায়, গতিকে কাটি দিলোঁ, ই থাকিলে 2b কিউব থাকিলে। ইহঁতৰ পদবোৰ সব বৃহৎ, গতিকে আমাৰ উত্তৰটো হ'ব এইটোৱে। 4 নম্বৰ প্ৰশ্নটো দিয়া আছে 1.5x minus 2.5y whole into 2.5x minus 1.5y, গতিকে এতিয়া ইয়াতো সেই একেধৰণে পূৰণ কৰিব লাগিব। 1.5x whole into 2.5x minus 1.5y minus দ্বিতীয় পদটো 2.5y whole into 2.5x minus 1.5y, গতিকে এতিয়া আমি পূৰণ কৰি যাব লাগে। 1.5 2.5ক পূৰণ কৰিলে 3.75 হয়। এইটো x স্কোৱাৰ হ'ল, প্লাছে মাইনাছে মাইনাছ, গতিকে 1.5 দুটা পূৰণ কৰিলে 2.25, এইটো x এইটো y দুটা পূৰণফল xy হ'ল, মাইনাছ প্লাছ মাইনাছ 2.5 দুটা পূৰণ কৰিলে কি হ'ব 6.25 xy হ'ল, মাইনাছ মাইনাছ প্লাছ হ'ল, 2.5 1.5 পূৰণ কৰিলে কি হ'ব 3.75, এইটো y গতিকে y স্কোৱাৰ হ'ল, গতিকে 3.75 x স্কোৱাৰ, ইহঁত দুটা একেই পদ হয়, সদৃশ পদ, গতিকে এইটো মাইনাছ প্লাছ আমি প্লাছ কৰিব লাগিব, গতিকে দুইটা আগত মাইনাছ চিন আছে, গতিকে মাইনাছটো কমন হ'ল, দুইটা আমি যোগ কৰি দিলে কি হ'ব 5 5 10 0 উকলি 1, 2 2 4 1 5, 6 2 8 8 হ'ল, 8.50 xy হ'ল প্লাছ 3.75 y স্কোৱাৰ, ইহঁত দুটা পূৰণফলটো এইটো হ'ল। বুজি পাইছা তোমালোকে? কুৱেশ্যন নম্বৰ 5টো দিয়া আছে 3x plus 4y whole into 2x স্কোৱাৰ প্লাছ 3y প্লাছ xy, গতিকে ইয়াতো এই প্ৰথম পদটো 3x, গতিকে এই দ্বিতীয় ৰাশিটোক পূৰণ কৰিব লাগিব 3y প্লাছ 4xy প্লাছ 4y, 2x স্কোৱাৰ প্লাছ 3y প্লাছ xy, গতিকে এতিয়া প্ৰথমতে এই দুটা পূৰণ কৰিলে কি হ'ব 3 2 6, x এইটো পাৱাৰ 1 আছে, 2 আছে, 2 1 3 x কিউব হ'ল প্লাছ 3 3 9 xy, x এ y পূৰণ কৰিলে xy প্লাছ হ'ল আকৌ 3, এইটো 1 আছে, গতিকে 3 হ'ল, x এইটো x, গতিকে দুটা হ'ল x স্কোৱাৰ, এইটো y হ'ল প্লাছ 4 এইটো 2, 4 2 8, 8x স্কোৱাৰ y হ'ল প্লাছ 4 3 12 y স্কোৱাৰ হ'ল প্লাছ 4 আৰু এইটো 1 আছে, গতিকে 4 হ'ল, তাৰপিছত এইটো y, এইটো x আছে, xটো আগে দিলোঁ, এইটো y স্কোৱাৰ হ'ল। এতিয়া আমাৰ একে আছে নেকি চাব লাগিব, এইটো 6x কিউব প্লাছ 9xy, এইটো নাই আৰু, গতিকে এই দুটা একে আছে, এই দুটা আমি যোগ কৰিব পাৰিম, 6x কিউব প্লাছ 9xy, এই দুটা একে হয়, 8 3 11 হ'ব, 11x স্কোৱাৰ y, এইবোৰ সব বেলেগ বেলেগ, গতিকে 12y স্কোৱাৰ প্লাছ 4xy স্কোৱাৰ হ'ল, গতিকে আমাৰ উত্তৰটো
পূৰণফলটো তাৰমানে এইটো হ'ল। Question number 6 to আছে 2xy plus 5x square whole into x to the power 5 y to the power 4 minus x cube y square plus xy. গতিকে পূৰণ কৰিব লাগে দুটা। গতিকে প্ৰথম পদটো ললো 2xy, দ্বিতীয় ৰাশিটো পূৰণ কৰিলো x to the power 5 y to the power 4 minus x cube y square plus xy plus 5x square আছে। গতিকে 5x square আকৌ এইখিনি পূৰণ কৰিব লাগিব x to the power 5 y to the power 4 minus x cube y square plus xy। এতিয়া আমি পূৰণ কৰি যাম। এইটো ইয়াৰ সহগটো 1 আছে, গতিকে 2 আছে, 2 গুণ 2 হ'ল x এটা আছে, 5টা আছে, 5 একে 6 হ'ব x to the power 6, to y 5 হ'ব minus 2 হ'ব, এইটো x to the power 4 হ'ল y cube হ'ল plus 2x দুটা হ'ল x square, y দুটা হ'ল y square হ'ল প্লাছ আকৌ এইফালে পূৰণ কৰিলে কি হ'ব 5 x to the power 5 2 7 y to the power 4 প্লাছে মাইনাছে মাইনাছ 5 x to the power 5 y square হ'ল প্লাছে প্লাছে প্লাছ 5 x cube হ'ল আৰু এইটো y হ'ল। গতিকে এতিয়া আমাৰ সদৃশ পদ যদি আছে আমি কৈ দিব পাৰিম। সদৃশ পদ নাই, আমাৰ পূৰণ ফলটো এইটোৱে হ'ব। 7 নম্বৰটো দিয়া আছে 3a square b square minus 4c whole into a cube b cube plus 2a to the power 4 b to the power cube c cube minus 6abc। গতিকে এইটো পূৰণ কৰিব লাগে। গতিকে আমি প্ৰথম পদটো লিখি ল'লো, ইয়াক পূৰণ কৰিলো, দ্বিতীয় ৰাশিটোক a cube b cube plus 2a to the power 4 b cube c cube minus 6abc minus 4c আছে, a cube b cube plus 2a to the power 4 b cube c cube minus 6abc। গতিকে এতিয়া আমি এফালৰ পৰা পূৰণ কৰি যাম। এইটো 3 গুণ 3 হ'ল a to the power 3 2 5 হ'ল b to the power 5 হ'ল প্লাছ 3 2 6 6 a to the power 4 2 6 6 b to the power 3 2 5 5 c টো নাই, গতিকে c কিউব এইটো মাইনাছ হ'ব, প্লাছে মাইনাছে মাইনাছ 3 6 গুণ 18 a স্কোৱাৰ a কিউব হ'ল b স্কোৱাৰ b কিউব হ'ল c ইয়াত নাই, এইটো c হ'ল মাইনাছ প্লাছ মাইনাছ এইটো 4 হ'ল a কিউব হ'ল b কিউব হ'ল c হ'ল মাইনাছ প্লাছ মাইনাছ 4 2 8 a to the power 4 b to the power cube c to the power ইয়াত 1 এইটো 3 4 হ'ল মাইনাছ মাইনাছ প্লাছ 4 6 4 গুণ 24 24 a b c স্কোৱাৰ হ'ল। স্কোৱাৰটো বাহিৰতে দি দিছোঁ, এইটো ধৰিব নোৱাৰা হ'ল দেই। সমান এতিয়া একে আছে নেকি, এইটো a কিউব b কিউব c a কিউব b কিউব c এইখিনি দুইটা সদৃশ পদ হয়, আমি দুইটা যোগ কৰিব পাৰিম, বিয়োগ বিয়োগ আছে। গতিকে 3a to the power 5 b 5 6a to the power 6 b to the power 5 c to the power cube
মাইনাছ মাইনাছ প্লাছ হ'ব, মাইনাছ আহিলে 18 4 22 22 a কিউব b কিউব c হ'ল মাইনাছ 8 a to the power 4 b cube c to the power 4 plus 24 a b c square হ'ল ইহঁতৰ পূৰণফলটো এইটোৱে পাইছোঁ। পিছত 8 নম্বৰটো আমাক দিয়া আছে 4x square y minus 5x y square plus 3xy whole into 3x cube y minus 2। গতিকে আমি এই ইয়াৰ দ্বিতীয় ৰাশিটোৱে প্ৰথম ৰাশিটো পূৰণ কৰি দিওঁ। দ্বিতীয় ৰাশিটোৰ প্ৰথম পদটো হৈছে এইটো, গতিকে প্ৰথম ৰাশিটোক গোটেইটোক পূৰণ কৰি দিলোঁ। তাৰপিছত দ্বিতীয় পদটোৱে -2ৰে প্ৰথম ৰাশিটো গোটেইটো পূৰণ কৰি দিলোঁ। এতিয়া আমি পূৰণ কৰিলে আমাৰ কি হ'ব 3 4 গুণ 12 হ'ল x to the power 3 2 5 হ'ল to y square হ'ল মাইনাছ 3 5 গুণ 15 হ'ল এইটো x কিউব এইটো x গতিকে x to the power 4 হ'ল y এইটো y square y কিউব হ'ল প্লাছ 3 3 গুণ 9 x কিউব এইটো x to the power 4 এইটো y square হ'ল মাইনাছ 4 দুগুণ 8 x square y মাইনাছ মাইনাছ প্লাছ 5 দুগুণ 10 10 x y square হ'ল মাইনাছ প্লাছ মাইনাছ 3 দুগুণ 6 হ'ল xy হ'ল। গতিকে আমাৰ সদৃশ পদ যদি আছে আমি যোগ কৰিব পাৰিম। গতিকে ইয়াত সদৃশ পদ নাই, উত্তৰটো আমাৰ এইটোৱে হ'ব। 9 নম্বৰটোত আছে 2x plus 3y plus z whole into 5x plus 2y plus 1। এতিয়া আমি কি কৰিলোঁ প্ৰথম পদটোৱে দ্বিতীয় ৰাশিটোক পূৰণ কৰিলোঁ, দ্বিতীয় পদটোৱে দ্বিতীয় ৰাশিটোক পূৰণ কৰিলোঁ, তৃতীয় পদটোৱেও দ্বিতীয় ৰাশিটোক পূৰণ কৰিলোঁ। গতিকে এতিয়া আমি পূৰণ কৰি কি পাম 2 5 গুণ 10 x স্কোৱাৰ হ'ল প্লাছ আহিলে 2 2 গুণ 4 4xy হ'ল আৰু এইটোক পূৰণ কৰিলে প্লাছ 2x হ'ল প্লাছ 3 5 গুণ 15 এইটো xy হ'ল 3 2 গুণ 6 y স্কোৱাৰ হ'ল প্লাছ 3y হ'ল। এই দুটা পূৰণ কৰিলত কি হ'ব 5xz হ'ল প্লাছ এই দুটা কি হ'ব 2yz হ'ল প্লাছ z। এতিয়া আমাৰ কি হ'ব এইটো xy আছে, গতিকে যোগ কৰিব পাৰিম একে ৰাখিবোৰ। গতিকে x স্কোৱাৰ প্লাছ 4xy লগত 15xy যদি যোগ কৰি দিওঁ তেতিয়াহ'লে কিমান হ'ব 19xy 2x আছে 2x আৰু 9x লগা আমাৰ পদ নাই নহয়, গতিকে প্লাছ 2x থাকিলে এইটো 6y স্কোৱাৰ, গতিকে y স্কোৱাৰ লগা পদ নাই, গতিকে 6y স্কোৱাৰ হ'ল 3y আছে, গতিকে y লগা পদ নাই, গতিকে বাকী এটাও মিল নাই, গতিকে সব পাতি দিওঁ 3y প্লাছ 5xz প্লাছ 2yz প্লাছ z। আমাৰ পূৰণ ফলটো এইটোৱে হ'ল। আজি শেষৰ প্ৰশ্নটো আছে 3x কিউব মাইনাছ 2y স্কোৱাৰ প্লাছ z হোল ইনটু 3x কিউব প্লাছ 2y স্কোৱাৰ মাইনাছ z। দুইটা ৰাশি পূৰণ কৰিব লাগে। গতিকে প্ৰথম পদটোৱে আমি দ্বিতীয় ৰাশিটোক পূৰণ কৰিলোঁ, দ্বিতীয় পদটোৱে আমি দ্বিতীয় ৰাশিটোক পূৰণ কৰিলোঁ, তৃতীয় পদটোৱেও দ্বিতীয় ৰাশিটোক পূৰণ কৰিলোঁ। গতিকে এতিয়া আমি পূৰণ কৰি দিলে কি পাম 3 3 গুণ 9 x টু দি পাৱাৰ 3 3 6 হ'ল প্লাছ 3 2 গুণ 6 x কিউব এইটো y স্কোৱাৰ, তো মাইনাছ আহিলে 3 ইয়াত নাই নহয় 3 হ'ল এইটো x কিউব
এইটো জেড মাইনাছ প্লাছ মাইনাছ 3 দুগুণ 6 এক্স কিউব টু ৱাই স্কোৱাৰ হ'ল মাইনাছ প্লাছ মাইনাছ 2 দুগুণ 4 ৱাই টু দি পাৱাৰ এইটো 4 হ'ল মাইনাছ মাইনাছ প্লাছ 2 ৱাই স্কোৱাৰ জেড হ'ল প্লাছ 3 এক্স কিউব জেড হ'ল প্লাছে প্লাছে প্লাছ 2 ৱাই স্কোৱাৰ জেড হ'ল মাইনাছ জেড স্কোৱাৰ হ'ল এতিয়া আমাৰ সদৃশ পদ আছে নেকি আমি চাই লওঁ এইটোৱে সদৃশ পদ একেই হয় গতিকে এইটো 6 ইয়াৰ সহগো আছে ইয়াৰ 6 আছে গতিকে এইটো প্লাছ এইটো মাইনাছ গতিকে দুইটা বিয়োগ কৰিলে 0 হ'ব আমি কাটি দিছোঁ তাৰপিছত আৰু এইটো 3x কিউব জেড প্লাছ আছে এইটো 3x কিউব জেড মাইনাছ আছে গতিকে এইকেইটা বিয়োগ কৰি দিলেও শূন্য হ'ব কাটি দিছোঁ আমি এই দুটা একে আছে দুইটা যোগ কৰিব পাৰিম এইটো প্লাছ এইটো প্লাছ গতিকে আমি যোগ কৰি দিম এতিয়া আমি কি থাকিলে আমাৰ 9x টু দি পাৱাৰ 6 মাইনাছ 4y টু দি পাৱাৰ 4 এই দুটা আমি যোগ কৰিলে কিমান হ'ব 2 2 4 প্লাছ 4 y স্কোৱাৰ জেড এইফালে থাকিলেগে মাইনাছ জেড স্কোৱাৰ আমাৰ এই ৰাশি দুটাৰ পূৰণফলটো আমি এইটো পালোঁ